নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি তালৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। সেইটো হৈছে তাল পিঠা। তাৰ বাবে মই 1 কাপ ইয়াত চাউলৰ গুড়া মিক্স কৰি লৈছোঁ। তাৰপৰা 1 কাপ দিম ময়দা গুড়া। এয়া মই হাতেৰে মিক্স কৰিছোঁ, কাৰণ চামুচে মিক্স কৰিলে ভালকৈ মিক্স নহয়। অলপমান গুড় দিম, অলপমান নিমখ দিম। সকলোখিনি দি মিক্স কৰি ল'ম। এয়া সকলোখিনি মিক্স কৰা হৈ গৈছে। এতিয়া মই 15 মিনিটমান সময় ঢাকি থৈ দিম। এয়া আমি কেৰাহীত তেল গৰম কৰি লৈছোঁ। 15 মিনিট হৈ গ'ল। এইখিনি ৰেডি কৰি থওঁ। তেতিয়া মই এটা এটাকৈ দি যাম। গেছৰ হেৰিটো ল' ফ্লেমত দি লৈছোঁ। এয়া খুব ধুনীয়াকৈ ফুলি গৈছে। এতিয়া অলপ ৰঙচুৱা হ'লে আমি কাঢ়ি থ'ম। খুব ধুনীয়া হৈছে কালাৰটো। আপোনালোকেও আনি এদিন ঘৰতে বনাই খাই চাব, খুব টেষ্টি খাবলৈ। বিশেষ সময় নালাগে, আধা ঘণ্টাৰ ভিতৰত হৈ যায় সকলোখিনি। বস্তুটো দেখিলে ভয় লাগি যায় যে এইটো ৰসখিনি কেনেকৈ ওলাম, কিন্তু একেবাৰে সহজ। কি ধুনীয়াকৈ ফুলিছে, কালাৰটো কি ধুনীয়া হৈছে। এয়া কাঢ়িব হৈ গৈছে। এতিয়া আমি কাঢ়ি নিয়াম। এয়া চাওকচোন কি ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ ফুলিছে। কি ধুনীয়া হৈছে চাওকচোন। আপোনালোকেও এনেকৈ বনাই এদিন খাই চাব, খুব টেষ্টি। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।